90.8 ৰেডিঅ' জ্ঞানমালিনীৰ হামদেৰা কাছলৈ মই সঞ্জীৱে আপোনাক স্বাগতম জনাইছো। ছটা প্ৰকৃতিৰ বুকুতেই পাৰ হয় আমাৰ দিন ৰাতিবোৰ। প্ৰকৃতিৰ কোলাতে আমি শান্তিৰ নিজৰা বিচাৰি পাওঁ। প্ৰকৃতিৰ বুকুতেই আমি ভাল পাবলৈ শিকো সেউজীয়াৰ আচল। প্ৰিয় শ্ৰোতা, প্ৰকৃতিৰ আৰু কিছু কথা জানিবলৈ আহকচোন আন এগৰাকী ছাত্ৰীৰ কাষ চাপো। নমস্কাৰ, মোৰ নাম মৌচুমী কুমাৰ। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন ক্ষেত্ৰৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী আৰু মোৰ ঘৰ দুলিয়াজান। হয়, আৰু পৰিৱেশৰ লগত সংগতি ৰাখি পৰিৱেশৰে কিছু কথা জানিবলৈ মন গৈছে। আচলতে মৌচুমীয়ে পৰিৱেশক কেনেকৈ ভাল পাবলৈ শিকিলে বা পৰিৱেশক ভাল পোৱাৰ কথা ক'ৰ পৰা আৰম্ভ হৈছিল বাৰু? সৰুৰে পৰা যেতিয়া স্কুললৈ গৈছিলো তেতিয়াৰ পৰাই গছ পুলি ৰোপণৰ বিষয়ে বুজাইছিল আৰু গছে আমাক অক্সিজেন দিয়ে, সেইবোৰ কথা জানি পৰিৱেশৰ প্ৰতি ভাল পোৱাৰ সৃষ্টি হৈছিল। নিশ্চয়, সেই সৰুৰে পৰা সেই বীজটো আচলতে অংকুৰিত হৈছিল, নহয় জানো? হয়। আৰু মা দেউতাৰ পৰা পৰিৱেশৰ বিষয়ে কেনেকুৱা ধৰণৰ কথাবোৰ শুনিছিলা সৰুতে? সৰুৰে পৰা শুনিছো গছ পুলি ৰুব লাগে, যিহেতু প্ৰকৃতিৰ প্ৰাণীৰ প্ৰাণ। আজি যদি গছ আছে তেন্তে আজি আমাৰ অস্তিত্ব আছে, যদি গছ নাই তেন্তে আমাৰ অস্তিত্বই নাথাকিব। মানুহ জাতিৰ একো অস্তিত্বই নাথাকিব গছ যদি নাথাকে। নিশ্চয়, সৰু সময়ত বিশেষকৈ সেই যে আমাৰ ককা আজু ককাহঁতে কথাবোৰ কৈছিল বা আৰু বয়সস্থ লোকে কিছুমান কথা কৈছিল যে সেই ডাঙৰ গছজোপা আচলতে কাটিব নালাগে, পূজাও কৰিছিল। হয়, দেখিবলৈ পাইছিলো আৰু বৰ্তমানো চলি আছে বুলি ক'ব পাৰি। যিহেতু অতীতৰ পৰা এই পৰম্পৰা প্ৰচলিত আছিল, বৰ্তমানো চলি আছে। কাৰণ ইয়াতে ক'ব পাৰি যে আপুনি তুলসী গছ, বেলপাত, আহঁত গছ, কৰম গছ আদিক মানুহে অতীতৰ পৰা পূজা কৰিছিল আৰু বৰ্তমানো এই কথা চলি আছে। আৰু ইয়াত কিবা আধ্যাত্মিকতা আছে বুলি যদিও বিশ্বাস কৰো, কিন্তু বিজ্ঞানসন্মতভাৱে যদি দেখা যায় তেন্তে তুলসী গছৰ গুণাগুণৰ কথা সকলোৱে জানে। আৰু বিভিন্ন ঠাইতে বিভিন্ন গছ গছনি ভূত প্ৰেতো বিশ্বাস কৰিছিল, কিন্তু বৰ্তমান সময়ত এই বিশ্বাসৰ প্ৰভাৱ নিচেই কম বুলি মই ভাবো। নিশ্চয়, কিন্তু গছ যে বচাব লাগে বা গছক যে কাটিব নালাগে এইটো এটা কথা কিন্তু তাত সোমাই আছে। আচলতে যি নহওক সেই পুৰণি আমি বিশ্বাস অবিশ্বাসৰ কথাবোৰলৈ যদি নাযাওঁ, কিন্তু গছ নাকাটিব লাগে যে বা গছ কটাৰ পৰা সেই গছজোপা ডাঙৰ গছজোপা আহঁত গছজোপাই হওক বা অন্য গছজোপাই হওক কটাৰ পৰা যে মানুহ বিৰত থাকিছিলে, সেইটো কিন্তু সেই সময়ত খুব ভাল এটা পন্থা হয়তো অৱলম্বন কৰিছিলে বা তেওঁলোকে উলিয়াই লৈছিলে। সেইটো কথা কিন্তু ক'ব লাগিব। আৰু এটা কথা মনলৈ আহিছে, এই যে আমি যে গছ পুলিবোৰ কৰবালৈ লৈ যাওঁ আৰু কৰবাত ৰোপণ কৰো, কিন্তু গছজোপা কিমান ডাঙৰ হ'ল, কি হ'ল বা এই গছ পুলি ৰোৱাৰ কথাবোৰ যেতিয়া কাৰোবাৰ লগত পতা হয় তেতিয়া কেনেকুৱা ধৰণৰ কথাবোৰ আলোচনা হয় বা কাৰোবাৰ লগত পাতিলে তেওঁ বা কেনেকৈ কথাবোৰ কয়? ইয়াতে ক'ব পাৰি যিদিনা আমি গছ এজোপা ৰোপণ কৰিলো সেইদিনাৰ পৰা গছজোপাৰ প্ৰতি আমাৰ এক দায়িত্ব আহি পৰে। কিয়নো কিমান গছ ৰুইছো সেয়া গুৰুত্বপূৰ্ণ নহয়, আমি ৰোৱা গছজোপাৰ কিমান যত্ন কৰি কিমান ভালকৈ তাৰ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব পাৰিছো সেই কথাই গুৰুত্বপূৰ্ণ। যদি বৰ্তমান পৰিস্থিতি চাওঁ তেন্তে দেখা যায় যে বিশ্ব পৰিৱেশ দিৱস দিনাই সামাজিক মাধ্যমত গছ পুলি ৰোপণ কৰি বহুতে ফটো আপলোড কৰে, সেয়া ভাল কথা। কিন্তু এজনক দেখি আনজনে গছ পুলি ৰোৱাৰ প্ৰতি আকৰ্ষিত হয়। কিন্তু আগন্তুক বছৰত সেই গছজোপা কিমান ডাঙৰ হ'ল, তাৰ প্ৰতিপালন কিদৰে লোৱা হৈছে সেয়া কিন্তু লক্ষণীয়। সেয়া আমাৰ দায়িত্ববোধ যে আমি গছজোপাক কিমান প্ৰতিপালন কৰিছো। নিশ্চয় নিশ্চয়, আমি সেই কথাটোলৈ গুৰুত্ব দিব লাগিব। গছ পুলি এটা লগাই আমি দায়িত্ব সামৰিব নালাগে। গছ পুলিটো কেনেকৈ ডাঙৰ হ'ব, তাৰ পৰা ফল ফুল লাগি কেনেকৈ গছৰ বৃদ্ধি পাব, সেই কথাটোলৈও আচলতে চিন্তা কৰিব লাগে, নহয় জানো? আৰু মৌচুমীয়ে লগোৱা গছ কিমান ডাঙৰ হৈছে বাৰু? হয়, মই সৰু সৰু গছে লগাইছো, বেছি ডাঙৰ গছ এনেকে লগোৱা নাই। যিহেতু মই ফুল ভাল পাওঁ, ফুলৰ গছে বেছিকে ৰুওঁ আৰু আমাৰ মায়ে ৰুৱে ডাঙৰ ডাঙৰ যিবোৰ গছ, যেনেকে আপুনি ক'ব পাৰি জামুনৰ গছ আছিল আৰু কদম গছ আছে, আমৰ গছ আছে, সেনেকেই তামোল গছ আগত বহুত বছৰ আগতে যেতিয়া আমি বহুত সৰু আছিলো তেতিয়াৰ পৰাই ঘৰত আছে আৰু এতিয়ালৈকে বৰ ধুনীয়াকে হৈ আছে। আৰু এটা কথা ইয়াতে উল্লেখ কৰিব বিচাৰিছো, মই ক্লাছ 5 মানতে এজোপা কপৌ ফুল ৰুইছিলো আৰু কালি মই দেখিছো তাত ফুল লাগিছে। ইমান বছৰৰ পিছত মই ভবা নাছিলো ফুল লাগিব বুলি, কাৰণ ইমান বছৰ হ'ল লগা নাছিল, এইবছৰ লাগিছে আৰু কালি যেতিয়া মই দেখিছো মোৰ বহুত বেছি ভাল লাগিছে। মই প্ৰকাশ কৰিব নোৱাৰো একচুৱেলি কিমান বেছি ভাল লাগিছে যেতিয়া ফুল ফুলা দেখিছো, কাৰণ ইমান বছৰৰ কষ্ট সাৰ্থক হোৱা যেন লাগে। নিশ্চয়, আচলতে এই পৰিৱেশৰ যি সৌন্দৰ্য সেইখিনি দেখিলে মনলৈ বহু শান্তি আহে আৰু আমাক প্ৰকৃতিয়ে যে কি কি দিছে আমি সেইখিনি হয়তো কৈ শেষ কৰিব নোৱাৰি, কিন্তু আমি যে প্ৰকৃতিক ৰক্ষা কৰাৰ ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িছো সেয়া কিন্তু এটা চিন্তনীয় বিষয় হৈ পৰিছে।
হয় নিশ্চয় এই যে আমি গছ পুলিবোৰক কেতিয়াবা ৰক্ষা কৰাৰ কাৰণে বা যদি গছ গছনি বা পৰিৱেশক ৰক্ষা কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ কথা মনলৈ আহে আমি যদি সহজভাৱে ক'ব বিচাৰো নিশ্চয়কৈ ক'ব লাগিব যে প্ৰদূষণৰ মাত্ৰা কমাব লাগিব কাৰণ প্ৰদূষণে প্ৰকৃতি ধ্বংস কৰাত এক গুৰুত্বপূৰ্ণ স্থান গ্ৰহণ কৰি আছে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে যদি ক'ব পাৰি যে আজিকালি দেখিবলৈ পোৱা যায় বহু ক্ষেত্ৰতে বহু ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও বহুত ঠাইত জাবৰৰ দম পাতি থোৱা থাকে লগতে পানী প্ৰদূষণ হয় পানী প্ৰদূষণৰ ফলত পানীত থকা জীৱ জন্তুৰ মৃত্যু হয় বায়ু প্ৰদূষণ হয় আৰু প্ৰকৃতি প্ৰদূষণ হলে গছ গছনি নাথাকে আৰু গছ গছনিৰ লগতে জীৱ জন্তুৰো অস্তিত্ব নাথাকে আৰু যদি প্ৰকৃতি নাথাকে মানুহৰ অস্তিত্ব নাই জাবৰ জোঁথৰ কমাব লাগিব য'ত জাবৰ জোঁথৰৰ দম বেছি হৈছে তাত গছ কেতিয়াও জীয়াই নাথাকে যিহেতু তাত বহুতো ধৰণৰ বীজাণু সৃষ্টি হয় সেইবোৰ ফলত গছৰ পাত গছৰ শিপা গুৰি বহুত বেয়া হৈ যায় আৰু তাত মানে প্ৰকৃতি জীয়াই থকাৰ কোনো কাৰণ নাথাকে বহুতো কীটনাশক দ্ৰব্য দি গছ গছনি ৰক্ষা কৰা হয় কিন্তু কেৱল ঘৰত ৰোৱা গছ গছনি ৰক্ষা কৰিলে নহব আমাক অন্য গছ গছনিও ৰক্ষা কৰিব লাগিব তাৰ বাবে প্ৰদূষণৰ মাত্ৰা কমোৱাটো নিশ্চয় প্ৰয়োজনীয় ইয়াতে উল্লেখ কৰিব পাৰি যে জনসংখ্যা বৃদ্ধি আন এক কাৰণ হ'ব পাৰে কাৰণ জনসংখ্যা বৃদ্ধিৰ বাবে মানুহে আজি যদি ঘৰ বনাইছে কৰবাত তেতিয়া তাত গছ কাটি ঘৰ বনোৱা হয় জংঘল কাটি কিবা কৰোৱা হয় কিন্তু যিমান দূৰত ঘৰ বনাইছে আজি যদি এজোপা গছ কাটিছে তাত দুজোপা গছ ৰোৱাৰ নিশ্চয় প্ৰয়োজন আছে কাৰণ এজোপা গছো আমাৰ বাবে বহু আৱশ্যকীয় সেই কথা গুৰুত্বপূৰ্ণ গতিকে যিমান ঘৰ বনালেও বা যিমান আগবঢ়ালেও যিমান টেকনলজি আগবাঢ়িলেও লগতে আমি গছৰ পৰিমাণো আগবঢ়াই গৈ থাকিব লাগিব কাৰণ যদি অক্সিজেন নাথাকে আজি গছ নাথাকে তেন্তে আমি নাথাকো নিশ্চয় আমাৰ যিসকলে ৰেডিঅ' শুনি আছে তেওঁলোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে আচলতে মৌচুমী কেনেকে ধৰণে মনৰ কথাবোৰ ক'ব বিচাৰিছে বা কেনেধৰণে ৰাইজক সজাগ হোৱাৰ এটা অনুৰোধ আগবঢ়াইছে সঁচাকৈ মৌচুমী তোমাৰ এই কথা খুবেই গুৰুত্বপূৰ্ণ আৰু আমাৰ শ্ৰোতাসকলে নিশ্চয় শুনি তেওঁলোকে উপকৃত হ'ব বুলি আশা কৰিছো আৰু তোমালৈ আমি ধন্যবাদ জনাইছো ধন্যবাদ